নমস্কাৰ, মই নাজবুল। আকৌ আপোনাক মোৰ ফিটনেছ চেনেলত স্বাগতম জনাইছোঁ। আজি মই কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আপুনি জিমতে সুস্থ হ'বৰ কাৰণে, ফিট থাকিবৰ কাৰণে, তো ইয়াত আহি যাতে আপোনাৰ কোনো বেমাৰ আজাৰ নহয়, তাৰ কাৰণে কিছুমান টিপছ আপুনি জানি ল'ব আৰু বহুত দৰকাৰী হয়, এইটো আপুনি ফ'ল' কৰিব পাৰে। জিমত এখন গিলাচ দি পানী নাখাব। আপুনি বটল কেৰি কৰিব ঘৰৰ পৰা বটল আনিব, ইয়াত পানী বঢ়াই আনিব পাৰে বা ইয়াৰ পৰা পানী ল'ব পাৰে। আপুনি তেনেকুৱা পানী আপুনি খাব। চবি ইউজ কৰা গিলাচটো আপুনি ইউজ নকৰিব, এইটো য'ত আছে তাতে থাকিব। এইখন আপোনাৰ চোৱা দৰকাৰ নাই, আপুনি নিজে কেৰি কৰা বটলৰ পৰা পানী খাব। যদি লিফটিং কৰে আপুনি সেনেকুৱা বেল্ট, যিবোৰ এক্সাৰচাইজ যিবোৰ আছে আপুনি ইউজ নকৰিব, নিজা কেৰি কৰিব। নিজা এটা কিনি ল'ব, ঘৰৰ পৰা লৈ আহিব, সেইখন ইউজ কৰিব। চবি এইটো ইউজ কৰে, চবিৰ পচিনা ঘামি থাকে, চবি ইউজ কৰে লাগি থাকে, ইয়াৰ পৰা বেমাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে। তো এইখন আপুনি এভইড কৰক, ইগন'ৰ কৰক, নিজা কেৰি কৰি আনক, সেইটো আপুনি ইউজ কৰক। আপুনি টাৱেল কেৰি কৰক, এইটো বহুত বেছি দৰকাৰ। কিছুমান মানুহে যে ৱৰ্কআউট কৰে, পচিনা বহুত বেছি ওলাই থাকে, তো বেঞ্চত লাগি থাকিব পাৰে, তো এইটো বহুত দৰকাৰ। আপুনি টাৱেল কেৰি কৰক, আপুনি নিজে লগাই ল'ব, এনেকৈ লগাই পেলাই আপুনি ইউজ কৰিব পাৰে। তো আপুনি ৱৰ্কআউট শেষ হোৱাৰ পিছত আপুনি লৈ লওক। তো টাৱেলটো বহুত দৰকাৰ, এইটো আপুনি ইউজ কৰিব যাতে বেলেগৰ পচিনা আপোনাৰ গাত নাহে, বহুত সাৱধানে থাকিব। তো নিজা টাৱেল কেৰি কৰক। ৱৰ্কআউটটো শেষ কৰাৰ পিছত আপুনি হেণ্ড ৱাছ কৰি ল'ব, হাতটো ধুই ল'ব ভালকৈ। যিকোনো জিমত আপুনি পাই যাব হেণ্ড ৱাছৰ জেগা আছে, ধুই ল'ব। তো এইটো আপুনি ধ্যান ৰাখিব, জিমত আহিছে সুস্থতাৰ কাৰণে, হেল্ডি থাকিবৰ কাৰণে, ফিট থাকিবৰ কাৰণে, যাতে কোনো বেমাৰ আজাৰ নহয়। তো এইটো কাৰণে আপুনি এইকেইটা বস্তু বহুত দৰকাৰ, বহুত ধ্যান ৰাখিব, বহুত মনত ৰাখিব কথাটো। এইটো আপুনি কৰক, বেমাৰৰ পৰা অলপ দূৰত থাকিব। যিবোৰ বস্তু আপুনি এভইড কৰিব লাগে এভইড কৰক। তো এনেকৈ কিছুমান ফ'ল' কৰিব। তো হেল্ডি থাকক, সুস্থ থাকক, ফিট থাকক, ভাল খোৱা খাদ্য খাওক, এক্সাৰচাইজ কৰক, তাৰে আশা। তো নেক্সট আকৌ লগ পাম।